ক্লাছ 10ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নেলছন মেণ্ডেলাৰ পেজ নম্বৰ 21ৰ লাষ্ট পেৰাগ্ৰাফৰ পৰা হ'ব। তোমালোকে কিতাপখন মেলি চাই যোৱা। আমি আৰম্ভ কৰিছোঁ। In life, every man has twin obligations to his family, to his parents, to his wife and children, and he has an obligation to his people, his community, his country. এইখিনিৰ পৰা আমি হ'ব, এইখিনিৰ পৰা আজি হ'ব। আমি আৰম্ভ কৰিছোঁ। তোমালোকে কিতাপত ভালদৰে চাই যোৱা। ইন লাইফ, জীৱনত, এভৰি মেন, প্ৰতিজন মানুহৰ হেজ টুৱেন অব্লিগেশ্যন, দুটা দায়িত্ব থাকে। জীৱনত প্ৰতিজন মানুহৰে দুটা দায়িত্ব থাকে। ইন লাইফ এভৰি মেন হেজ টুৱেন অব্লিগেশ্যন, জীৱনত প্ৰতিজন মানুহৰ দুটা দায়িত্ব থাকে। অব্লিগেশ্যনছ টু হিজ ফেমিলি, তেওঁৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব। টু হিজ পেৰেণ্টছ, তেওঁৰ পিতৃ মাতৃৰ প্ৰতি থকা দায়িত্ব। টু হিজ ৱাইফ এণ্ড চিলড্ৰেন, ল'ৰা ছোৱালী আৰু ঘৈণীয়েকৰ প্ৰতি থকা দায়িত্ব। এণ্ড হি হেজ এন অব্লিগেশ্যন, আৰু এটা দায়িত্ব থাকে। টু হিজ পিপুল, তেওঁৰ জনসাধাৰণৰ প্ৰতি। হিজ কমিউনিটি, তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি। হিজ কাণ্ট্ৰি, আৰু তেওঁৰ দেশখনৰ প্ৰতি। কি থাকে? মানুহৰ দায়িত্ব থাকে। ইয়াত দুটা দায়িত্বৰ কথা কোৱা হৈছে। এটা হৈছে যে নিজৰ পৰিয়াল, পিতৃ মাতৃ, ঘৈণীয়েক, ল'ৰা ছোৱালী আদিৰ ওপৰত কি থাকে? এটা নিজৰ দায়িত্ব থাকে। আৰু এটা দায়িত্ব কি? নিজৰ দেশৰ জনসাধাৰণৰ প্ৰতি থকা দায়িত্ব, দেশৰ প্ৰতি থকা দায়িত্ব, সম্প্ৰদায়ৰ প্ৰতি থকা দায়িত্ব। এই দায়িত্ববোৰ প্ৰতিজন মানুহৰেই থাকে। ইন এ চিভিল এণ্ড হিউমেন ছ'চাইটি, ইন এ চিভিল, এক সভ্য সমাজত, ইন এ চিভিল এণ্ড হিউমেন ছ'চাইটি, এক সভ্য মানৱ সমাজত। চাই যোৱা তোমালোকে ভালদৰে। ইন এ চিভিল, এক সভ্য এণ্ড হিউমেন ছ'চাইটি, আৰু মানৱ সমাজত, এক সভ্য মানৱ সমাজত। ইচ মেন ইজ এবল টু ফুলফিল, ইচ মেন, প্ৰতিজন মানুহে, ইজ এবল টু ফুলফিল, ইজ এবল, সক্ষম হয়। ইচ মেন ইজ এবল, প্ৰতিজন মানুহে সক্ষম হয়। টু ফুলফিল, পূৰ কৰিবলৈ। দ'জ অব্লিগেশ্যনছ, সেই দায়িত্ববোৰ। একৰ্ডিং টু হিজ অ'ন ইনক্লাইনেশ্যন, অ'ন ইনক্লাইনেশ্যন, ইনক্লাইনেশ্যন মিনছ ইণ্টাৰেষ্ট, আগ্ৰহ, যিটো মনোযোগ, আগ্ৰহ অনুযায়ী। ইচ মেন ইজ এবল, প্ৰতিজন মানুহে সক্ষম হয়। টু ফুলফিল, পূৰ কৰিবলৈ। দ'জ অব্লিগেশ্যনছ, সেই দায়িত্ববোৰ। একৰ্ডিং টু হিজ অ'ন ইনক্লাইনেশ্যন, তেওঁৰ নিজৰ আগ্ৰহ। এণ্ড এবিলিটিজ, আৰু সামৰ্থ্য বা শক্তি অনুযায়ী, তেওঁৰ নিজৰ আগ্ৰহ বা সামৰ্থ্য অনুযায়ী প্ৰতিজন মানুহেই সেই দায়িত্ববোৰ পালন কৰিবলৈ সক্ষম হয়। বাট ইন এ কাণ্ট্ৰি লাইক ছাউথ আফ্ৰিকা, বাট ইন এ কাণ্ট্ৰি, কিন্তু এখন দেশত, লাইক ছাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাৰ দৰে এখন দেশত, ইট ৱাজ অলম'ষ্ট, এইটো প্ৰায়, ইম্পচিবল, অসম্ভৱ আছিল। ইট ৱাজ অলম'ষ্ট ইম্পচিবল, এইটো প্ৰায় অসম্ভৱ আছিল। ফৰ এ মেন অফ বাৰ্থ এণ্ড কালাৰ, এজন মানুহৰ জন্ম আৰু বৰ্ণৰ বাবে দক্ষিণ আফ্ৰিকাৰ দৰে এখন দেশত এই দায়িত্ববোৰ পূৰ কৰিবলৈ প্ৰায় অসম্ভৱ আছিল। বোথ অফ দ'জ অব্লিগেশ্যন, মানে সেই দায়িত্ববোৰ পূৰ কৰিবলৈ। ইট ৱাজ অলম'ষ্ট ইম্পচিবল, এইটো প্ৰায় অসম্ভৱ আছিল। ফৰ এ মেন অফ মাই বাৰ্থ এণ্ড কালাৰ, বৰ্ণ আৰু জন্মৰ বাবে। টু ফুলফিল, পূৰ কৰিবলৈ। বোথ অফ দ'জ অব্লিগেশ্যনছ, সেই দায়িত্ববোৰ পূৰ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ দৰে এখন দেশত কি আছিল? অলম'ষ্ট, মানে প্ৰায় অসম্ভৱ আছিল। ইন ছাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাত, এ মেন অফ কালাৰ, এ মেন অফ কালাৰ মিনছ, ইয়াত কোৱা হৈছে ব্লেক স্কিন পিপুলবোৰৰ কথা কোৱা হৈছে, ক'লা বৰ্ণৰ মানুহবোৰৰ কথা কোৱা হৈছে। ইন ছাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাত, এ মেন অফ কালাৰ, এজন ক'লা বৰ্ণৰ মানুহবিলাকে, হু এটেম্পটেড, যিসকলে চেষ্টা কৰিছিল। ইন ছাউথ আফ্ৰিকা, এন এ মেন অফ কালাৰ হু এটেম্পটেড, দক্ষিণ আফ্ৰিকাৰ কৃষ্ণবৰ্ণৰ মানুহবিলাক বা ক'লা বৰ্ণৰ মানুহবিলাকে যিসকলে চেষ্টা কৰিছিল। টু লিভ, জীয়াই থাকিবলৈ। এজ এ হিউমেন বিং, মানৱ জীৱ হিচাপে জীয়াই থাকিবলৈ চেষ্টা কৰিছিল। ৱাজ পানিছড, তেওঁলোকক শাস্তি দিয়া হৈছিল। এণ্ড আইচলেটেড, আৰু অকলশৰীয়াকৈ ৰখা হৈছিল। ইন ছাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাত, এ মেন হু ট্ৰাইড টু ফুলফিল হিজ ডিউটি। ইন ছাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাত, এ মেন হু ট্ৰাইড টু ফুলফিল,
যি মানুহজনে যিবোৰ মানুহে কি কৰিছিল ট্ৰাইড টু ফুলফিল পূৰ কৰিবলৈ চেষ্টা কৰিছিল হিজ ডিউটি তেওঁৰ কৰ্তব্যবোৰ তেওঁৰ দায়িত্ববোৰ পূৰ কৰিবলৈ চেষ্টা কৰিছিল দক্ষিণ আফ্ৰিকাত যিবোৰ মানুহে নিজৰ দায়িত্ব পূৰ কৰিবলৈ চেষ্টা কৰিছিল টু হিজ পিপুল তেওঁৰ জনসাধাৰণৰ প্ৰতি ৱাজ ইনিভিটেবলি মানে নিশ্চিতভাৱে ৱাজ ইনিভিটেবলি ৰিপ্ট মানে আঁতৰাই ৰখা বিচ্ছিন্ন কৰা ছেপাৰেট কৰা ৱাজ ইনিভিটেবলি ৰিপ্ট তেওঁক নিশ্চিতভাৱে আঁতৰাই ৰখা হৈছিল পৃথক কৰা হৈছিল ফ্ৰম হিজ ফেমিলি তেওঁৰ পৰিয়ালৰ পৰা এণ্ড হিজ হোম তেওঁৰ আৰু তেওঁৰ ঘৰৰ পৰা এণ্ড ৱাজ ফ'ৰ্চড আৰু তেওঁক বাধ্য কৰোৱা হৈছিল টু লিভ এ লাইফ এপাৰ্ট অকলশৰীয়া জীৱন যাপন কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল আকৌ চাই যোৱা ইন চাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাত এজন মানুহ হু ট্ৰাইড টু ফুলফিল হিজ ডিউটি যিজনে তেওঁৰ কৰ্তব্য পূৰ কৰিবলৈ চেষ্টা কৰিছিল টু হিজ পিপুল তেওঁৰ জনসাধাৰণৰ প্ৰতি ৱাজ ইনিভিটেবলি ৰিপ্ট তেওঁক নিশ্চিতভাৱে পৃথক কৰা হৈছিল ফৰ হিজ ফেমিলি তেওঁৰ পৰিয়ালৰ পৰা ফ্ৰম হিজ ফেমিলি তেওঁৰ পৰিয়ালৰ পৰা এণ্ড হিজ হোম আৰু তেওঁৰ ঘৰৰ পৰা এণ্ড ৱাজ ফ'ৰ্চড আৰু তেওঁক বাধ্য কৰোৱা হৈছিল টু লিভ এ লাইফ এপাৰ্ট অকলশৰীয়া জীৱন যাপন কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল এ টুইলাইট এটা দৃশ্য এক্সিষ্টেঞ্চ মানে অস্তিত্ব এ টুইলাইট এক্সিষ্টেঞ্চ এটা অস্তিত্বৰ দৃশ্য অফ চেক্ৰেচি এণ্ড ৰেভিলিয়ন গোপন আৰু বিদ্ৰোহৰ এক অস্তিত্বৰ দৃশ্য যিটো নেকি গোপন আৰু বিদ্ৰোহৰ এক অস্তিত্বৰ দৃশ্য আই ডিড নট মই নাছিলোঁ ইন দ্য বিগিনিং প্ৰথম অৱস্থাত বা আৰম্ভণি অৱস্থাত আই ডিড নট ইন দ্য বিগিনিং চ'জ প্ৰথম অৱস্থাত বা আৰম্ভণি অৱস্থাত মই কি কৰা নাছিলোঁ ভাল পোৱা নাছিলোঁ টু প্লেচ অফ মাই পিপুল মোৰ জনসাধাৰণবোৰক ভাল পোৱা নাছিলোঁ এবভ মাই ফেমিলি মোৰ পৰিয়ালতকৈ বেছি ভাল পোৱা নাছিলোঁ প্ৰথম অৱস্থাত অৰ্থাৎ আৰম্ভণিতে মই মোৰ জনসাধাৰণক পৰিয়ালতকৈ বেছি ভাল পোৱা নাছিলোঁ বাট ইন এটেম্পটিং টু ছাৰ্ভ মাই পিপুল কিন্তু চেষ্টা কৰিছিলোঁ টু ছাৰ্ভ মাই পিপুল মোৰ জনসাধাৰণক সেৱা কৰিবলৈ কিন্তু মই চেষ্টা কৰিছিলোঁ আই ফাউণ্ড ডেট তেতিয়া মই পাইছিলোঁ ডেট সেই সময়ত আই ৱাজ প্ৰিভেণ্টেড মোক কি কৰা হৈছিল বাধা দিয়া হৈছিল আই ফাউণ্ড ডেট সেই সময়ত মই পাইছিলোঁ কি আই ৱাজ প্ৰিভেণ্টেড মোক বাধা দিয়া হৈছিল ফ্ৰম ফুলফিলিং মাই অব্লিগেশ্যন মোৰ দায়িত্ববোৰ পূৰ কৰিবলৈ মোক বাধা দিয়া হৈছিল এজ এ ছন এজন পুতেক হিচাপে এ ব্ৰাদাৰ এজন ভাইক হিচাপে এ ফাদাৰ এণ্ড এ হাজবেণ্ড এজন পিতৃ আৰু গিৰিয়েক হিচাপে সেই দায়িত্ববোৰ পূৰ কৰিবলৈ মোক বাধা দিয়া হৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইখিনিলৈকে থাকক আমি নেক্সট ক্লাছত পিছৰখিনি আলোচনা কৰিম তোমালোকে অৰ্থখিনি 2-3 বাৰ ভালদৰে ভিডিঅ'টো চালে নিশ্চয় তোমালোকৰ অৰ্থখিনি হৈ যাব থেংক ইউ